নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে দুজন ক্ৰিয়েটিভ টেলেন্টেড কি বুলি কম আৰু কৈ শেষ কৰিব নোৱাৰি ইমানখিনি টেলেন্ট আছে তেওঁলোকৰ ভিতৰত সো মোৰ সৈতে বৰ্তমান উপস্থিত আছে অপয়ব ভূঞা আৰু ঈশান বৰা সো তেওঁলোকে কি কৰে আপোনালোকে হয়তো নিশ্চয় গম পায় আপোনালোকে চাই থাকে সো দা ট্ৰুথৰ ফাউণ্ডাৰ প্লাছ আপোনাৰ গ্ৰাফিক ডিজাইনাৰ যোনজন হেড বুলি ক'ব পাৰি আৰু গোটেইখিনি তেওঁ ডিজাইন কৰে আৰু দা পিপল আপোনালোকে হয়তো চাইছিলে সো এষ্টাব্লিছ হোৱাৰ পিছত যোনটো মেইন বুলি কওঁ আগবঢ়াই নিয়াত বহুতো তেওঁলোকে সহায় কৰিছিলে হেল্প কৰিছিলে বা তেওঁলোকে আগুৱাই লৈ যোৱা বুলি ক'ব পাৰি সো প্ৰথমতে তোমালোক দুইজনকে আমাৰ ইউটিউব চেনেল ষ্টাৰ্টলৈ স্বাগতম জনাইছোঁ থেংক ইউ অহাৰ কাৰণে বিৰাট ভাল লাগে সো মই মোৰ ফাৰ্ষ্ট আমি আজি বেলেগ টাইপৰ কুৱেশ্যন নুসুধো আমি অকল জাৰ্নেলিজম ৰিলেটেড কুৱেশ্যন সুধিম কেইটামান সো ফাৰ্ষ্ট মোৰ কুৱেশ্যনটো হ'ল যে দ্য পিপল আমি ইয়াৰ কথাটো পাতিমে প্ৰথমতে মই দ্য ট্ৰুথৰ কথা পাতিম ছেকেণ্ডত যিহেতু তোমালোকে ষ্টাৰ্ট কৰিলা দ্য পিপলৰ পিছত সো দ্য ট্ৰুথ এইটো পৰিকল্পনাটো কাৰ আছিলে আৰু নামটো তোমালোকে দ্য ট্ৰুথ বুলি কিয় ৰাখিলা কাৰণ ইয়াত পুৰা সঁচা ঘটনাৰ বাহিৰে একো নাথাকে নেকি এইটো পৰিকল্পনা আছিল পিপলৰ লগতে জড়িত লকডাউনৰ সময়ত আমি পিপলটো আৰম্ভ কৰি খুব ধুনীয়া পেজ এটাত গ'লো অতি কম সময়ত এনেকুৱা মাইলষ্টন চুলো যোনটো বহুতে বছৰতো নোৱাৰে হোৱাৰ পিছত ঘপককৈ কিবা কাৰণে আমি এৰি আহিব লগা হ'ল হোৱাতে নিথঙুৱা নিচিনা লাগিল যে যোনটো কাম কৰি ভাল পাইছিলোঁ সেইটো কাম নোৱাৰিম নে পিপল য'ত এৰিছিলোঁ তাৰ পৰা আৰম্ভণি কৰিবলৈ ট্ৰুথৰ লগত কৰিলোঁ নামটোৰ আচলতে কাৰণ আছে যে আমি বহুত নাম বিচাৰিলোঁ কি নাম দিওঁ কি নিদিওঁ তেতিয়া মনত পৰিল যে ট্ৰুথ এনেকুৱা এটা শব্দ যাৰ কোনো আগত নাই যাৰ কোনো পিছত নাই আৰু ট্ৰুথৰ পিছত আমাৰ এটা ডট আছে তাৰ ট্ৰুথে আমাৰ সীমা আমি সেই জাষ্ট সঁচা কথাটো লিখিব লাগে তাতে শেষ তো সেইটোৰ কাৰণে ট্ৰুথ নামটো আমি দিলোঁ কিন্তু এনেকুৱা আমি তাতে বহুত কথা থাকে যে যোনবিলাক কথাৰ দুটা ছাইড দেখাব খোজো কাৰণ নিউজ বুলি ক'ব গ'লে আজিকালি হৈছে যে নিউজৰ অকল এটা ছাইড নাথাকে নিউজৰ দুটা তিনিটা ছাইড থাকিব পাৰে আমি চেষ্টা কৰোঁ গোটেইকেইটা ছাইড দিওঁ যাতে মানুহে এটা ডিচিজনত আহক আমাৰ ভিউ পইণ্ট এটা আছে কিন্তু ভিউ পইণ্টক ছাইড কৰি ফেক্টছবিলাক দি তাৰপিছত মানুহে এগ্ৰী কৰে তেওঁলোকৰ কথা ডিছএগ্ৰী কৰে তেওঁলোকৰ কথা সো তুমি যিহেতু ক'লা যে তুমি দ্য পিপলছ তুমি কিবা এটা কাৰণত এৰি আহিবলগীয়া হ'ল ইমান ধুনীয়া এটা ৱেব পৰ্টেল তুমি ইমান আগুৱাই যোৱাৰ পিছত তুমি ঘপককৈ সেইটো তুমি এৰি কিয় আহিলা এইটো কি কথাটো হ'ল কি এটা মোৰ এটা বহুত বেয়া স্বভাৱ আছে যে মই বস্তু এটা যেতিয়া এবাৰ বেয়া লাগি যায় বস্তুটোৰ প্ৰতি মই কৰিব মোৰ আৰু একো গা শক্তি নাথাকে পিপলত আমাৰ এনেকুৱা আছিল গোটেই টিমটোৱে আচলতে বহুত মটিভেটেড কাৰণ আমাৰ ইয়াতে কোনো চেলাৰী নাপায় যি এড ৰেভিনিউ আহিছিল আমি তাৰ দি ইকুইপমেণ্টছ লওঁ ডিজাইনিঙত কেতিয়াবা লাগে ৱেবছাইটৰ পইচা লাগে আমি সেইটোত খৰচা কৰোঁ কিন্তু আমি কাৰ কোনো চেলাৰী লোৱা নাই ইও লোৱা নাই ময়ো লোৱা নাই বা কোনো আমাৰ তাতে 50 জনমান আছিল আমি কোনো চেলাৰী নলৱাকৈ এনজয় কৰিছিলোঁ কামটো ঘপককৈ কি হ'ল মই অকল ফাউণ্ডাৰ নাছিলোঁ আমি 3 জন আছিলোঁ অলপ এনেকুৱা আহি যায় যে ই বেছিকৈ লাইমলাইট লৈ আছে আৰু মোৰ স্বভাৱটো হ'ল যে মই আগত আহোঁ আৰু এই বস্তুৰ বহুতে ভাবে কি যে আগত অহা মই কিন্তু মই ক'ব বিচাৰোঁ যে মোৰ আঁৰত যদি কালিলৈকে বোলে মানুহে চিনি পালে মই যদি কিবা এটা ভাল কাম কৰি ভগৱানৰ কৃপাত আগবাঢ়িব পাৰোঁ সেইটো অকল মোৰ কাৰণটো অকল মই নহয় কাৰণটো ই আৰু মোৰ লগত থকা 5-6 জন বন্ধু যোনে মোক বনাইছে তো অপয়ব ভূঞাই জাষ্ট কথাটো কৈছে মোৰ কথাটো প্ৰেজেণ্ট কৰা ইয়াৰ দায়িত্ব ই কেনেকৈ ধুনীয়াকৈ দিব ই যদি বটলা উইণ্ডো এখনত দি দিয়ে মোক বেয়া লাগিব মই উঠিব নোৱাৰোঁ আচলতে তেওঁলোকে সেই বস্তুটো নুবুজিলে যে সেই টিম ৱৰ্কটো যোনটো আছিল আৰু ইনিচিয়েলি আমাৰ যেতিয়া কাম কৰি বেয়া লগা হ'ল আমি কোনো কাৰণ নাপালোঁ আচলতে তাতে থাকিবলৈ আৰু পিপলত গৈ 10 লাখ অডিয়েঞ্চে হওক ৰেভিনিউৱে হওক মই পিপলত থকাৰ সময়ত ৰিয়েলাইজে কৰা নাই আজি যেতিয়া ওলাই আহি 2-3 মাহ হ'ল এতিয়া ৰিয়েলাইজ কৰিছোঁ পিপলত আমাৰ ইমান লাখ মানুহ আছিল পিপলত আমি ইমান পইচা পাইছিলোঁ এতিয়া ৰিয়েলাইজ হৈছে তাতে থকাৰ সময়ত আমি ৰিয়েলাইজে নকৰিলোঁ কাৰণ তাতে থাকোঁতে মই 0 ফলোৱাৰ্ছ বুলিয়ে কাম কৰি আছিলোঁ তো সেই কাৰণতে ওলাই আহিব লগা হ'ল ৰিগ্ৰেট নকৰোঁ অলপো ৰিগ্ৰেট নাই সেইটোৱে কাৰণ দ্য ট্ৰুথটো মানুহে যাতে খুব সুন্দৰভাৱে আঁকোৱালি লয় আৰু লৈ আছে ইতিমধ্যে লৈ আছে সো এইটো যাতে লাখ নহয় সৰু অডিয়েঞ্চলৈকে যাওক তাকে আশা কৰিম সো মই অৱয়বক এইখিনিতে সুধিব বিচাৰিম যে সাংবাদিকতাক সমাজৰ আইনা বুলি কোৱা হয় সো এই কথাখিনি তুমি কি বুলি ভাবা এইটো কিয় কোৱা হয় যদি কোৱা হয় এইটো 100% ট্ৰু এতিয়া এটা নতুনকৈ ট্ৰেন্ড হৈছে যদি আপোনালোকেও মন কৰিছে ফেচবুকত কিছুমান খুব মছলা ধৰণৰ নিউজ থাকে নিউজৰ কমেণ্টত লিখা হয় এইটো টিআৰপিৰ কাৰণে কৰিছে কিন্তু টিআৰপি কি স্কুলত আমি এক্সাম দিওঁ এক্সাম দিয়াৰ পিছত ৰিপৰ্ট কাৰ্ড এখন আহে এতিয়া যদি ৰিজাল্টটো ভাল হয় যদি আমাৰ মায়ে কয় যে এইটো তই ৰিজাল্টৰ কাৰণে কৰিছ ৰিজাল্টটো কি আমি পৰীক্ষা দিয়াটোহে টিআৰপিটো কি যে কিমান ভিউৱাৰ্ছে চাইছে তাৰে ৰেটিং এটা তো যদি মানুহে নাচালে হয় সেইটো টিআৰপিয়ে নাথাকিল হয় টিআৰপি কিয় আছে কাৰণ মানুহে চাইছে সেই কথাটো আমাৰ ফেচবুকৰ বুদ্ধিজীৱীবিলাকে বুজি নাপায় তেতিয়া প্ৰশ্ন কৰে যে এইটো নিউজ
এনেকুৱা কিয় যদি এইটো নিউজ বেয়া যদি মছলা ধৰণৰ নিউজ বেয়া পায় তেতিয়া হলে কিয় আসলে নিউজটো চাইছো এনেকুৱা সময়ত যদি আমি কম্পেৰিজন কৰো CNN আৰু ভাৰতৰ ধৰা ৰিপাব্লিক টিভি ফাষ্ট ডিফাৰেন্স এটা আছে গ্ৰাফিক্সৰ ডিজাইনিঙৰ প্ৰায় হক প্ৰেজেন্টেশনৰ ৱেট হক গ্ৰাফিক্সত ইও ভালকে জানে যে বাহিৰৰ চেনেল বিলাকৰ খুব ষ্টেণ্ডাৰ্ড সিম্পল ইণ্ডিয়াত জুইসুই যে ঢালি দিয়ে ৰকেটখন দেখাই দিয়ে কিয় দেখায় কাৰণ আমাৰ মানুহে পঢ়াতকৈ বেছি চাই আমাৰ নিউজ পেপাৰ পঢ়া বেছি মানুহ নাই যিমান নিউজ চেনেল চোৱা মানুহ আছে তো নিউজ চেনেলত যেতিয়া একদম এতিয়া যদি মই একদম ইন্টেলেকচুৱেল ভাষা এটা নিউজ চেনেলত ইউজ কৰো কোনে শুনিব মই হেতু মছলাদাৰ বনাব লাগিব যাতে সব সেকশন অফ মানুহে পায় এই বস্তুটো তো অবভিয়াসলি মিডিয়াটো সমাজৰ আইনা আৰু যদি মিডিয়া বেয়া হৈছে সমাজে আগতে নিজকো সোৱাবাৰ দৰকাৰী যে মিডিয়া কি দেখাইছে যি সমাজে চাব বিচাৰিছে যদি চাব নিবিচাৰিলে হয় চেনেল বন্ধ হৈ গ'ল আৰু যদি মানুহে ইমানে খটি খাবিত্ৰী ইমান সিম্পল ইন্টেলেকচুৱেল নিউজ ভাল পালে হয় NDTV TRP সাকে বেছি থাকিল হয় বা DD নিউজ চালে হয় DD নিউজ না ৰিপাব্লিক টিভি সোৱা যুক্তিটো কি তো মই ভাবো একদম 100% কথা যে সমাজৰে আইনা মিডিয়া মানে ওকে সো তোমাৰ মিডিয়া এটা কম্পিটিশন বুলি কব পাৰি এটা লগত এটা কম্পিটিশন আছে কেনেকুৱা তুমি ভাবা নেকি যে কম্পিটিশন কাৰণ তোমাৰ এনেকুৱা হয়তো দেখা যায় যে কোনে কিমান সোনকালে কিমান ৰখাল তোমাৰ নিউজ এটা দেখাব পাৰে তুমি কি ভাবা এইটো অবভিয়াসলি আমাৰো ধৰা এতিয়া যেতিয়া আমি ইনিশিয়াল আৰম্ভ কৰিছো আমাতকৈ কোনবা এটা পেজৰ ফলোৱাৰ্স বহুত বেছি আমি খুব কষ্ট কৰি নিউজটো উলালো খুব জলদি নিউজটো দিলো আমাৰ অকল সেই লিমিটেড অডিয়েন্সে দেখিল তেওঁলোকে আধা ঘণ্টাৰ পিছত দিলে বাৰ অডিয়েন্সটো ভাস তেওঁলোক নাম্বাৰ 1 হৈ গ'ল আমাৰ হে কন্টিনিউয়াস এফৰ্ট থাকে নিউজ এটা প্ৰথম আৰু নিউজ এটা কেনেকৈ বেষ্ট ৱেত প্ৰেজেন্ট কৰো আৰু এটো অবভিয়াসলি হ'ব কাৰণ আজিকালিৰ সময়ত সব কম্পিটিশন ডক্টৰ হ'বলৈও আমি কম্পিটিশন কৰিব লাগে আৰু সব কৰ্পোৰেট হৈ গৈছে এতিয়া মই এটা বস্তুত কিয় ইনভেষ্ট কৰি থাকিম জৰ পৰা মোৰ একো ৰিটাৰ্ণ নাই আজিকালি বহুতে এনেকুৱা প্ৰশ্ন কৰে যে পলিটিক্যাল বেকিং আছে ভাৰতবৰ্ষত এনেকুৱা কি বিজনেস আছে যত পলিটিশিয়ানৰ বাহিৰে বেলেগৰ বেছি টকা আছে যে তেওঁ এটা চেনেল খুলি দিব সোশ্যাল সার্ভিসৰ কাৰণে যি সময়ত ডক্টৰে সোশ্যাল সার্ভিস নকৰে সেই সময়ত জাৰ্নালিষ্ট এজনে সোশ্যাল সার্ভিস কৰা যুক্তিয়ে নাই তো তেনেকুৱা এটা সময়ত কম্পিটিশন অবভিয়াসলি থাকিব যেহেতু সব কথা লাষ্টত গৈ বিজনেস হৈ যায় তো থাকিব কম্পিটিশনৰ মাজত আমি আসলে জানা দৰকাৰী কোনটো আমি চাব লাগে কেনেকৈ চাব লাগে এটো মোৰ পাৰ্সোনাল অপিনিয়ন সো মই ইছানা খুলিবলৈ বিচাৰিম তুমি নেশনেলৰ লগত ৰিজনাল নিউজ চেনেলৰ ভৱিষ্যতটো তুমি কি বুলি দেখা কেনেকুৱা ধৰণৰ দেখা তুমি ৰিজনাল নিউজ চেনেল বিলাকৰ যদি চাও একচুয়ালি ক'ব গ'লে ৰিজনাল বা নেশনাল নিউজ চেনেল যিখিনি মই দেখো বহুখিনি গ্ৰাফিক্স হে একেখিনিয়ে বস্তু আজিৰ নহয় এটো বহুত বছৰ আগতে আঙ্কল হতে যেতিয়া নিউজ লাইফত সোমাইছিলে নতুন নতুন বস্তু ক্ৰিয়েট কৰিছিলে সেইবিলাক বস্তু মই কেতিয়াও চেঞ্জ হোৱা নেদেখিলো এতিয়া তুমি যদি আল জাজিৰা সোৱা বা যদি এনেকুৱা ইন্টাৰনেশনাল CNN BBC সোৱা বিৰাট সিম্পল লেআউট জাস্ট সিহঁতৰ লোগোটো থাকে এন্ড হেডলাইন্স গৈ থাকে কিন্তু আমাৰ ইয়াতে যেটো সেই বস্তুটো আছে ওপৰে তলে চাৰিওফালে মাৰি মেলি বেলা একেবাৰে হাজাৰটা হেডলাইন একেলগে গৈ থাকে সেই বস্তুটো অলপ মানে সেই বস্তুটো চেঞ্জ হ'ব পাৰে ফিউচাৰলে কাৰণ মই ৰিসেন্টলি দেখিলো ABP নিউজে চেঞ্জ কৰি সেই ইন্টাৰনেশনাল থিমটো লোৱা ষ্টাৰ্ট কৰিলে ৰিপাব্লিকে ষ্টিল সেই বস্তুটো এপ্লাই কৰি ৰাখিছে বাট বহুত ধুনীয়া হয় ইহঁতৰ লেআউট বিলাক বাট ৰিজনাল নিউজ চেনেল বিলাকৰ ক'ব গ'লে কম্পেৰেটিভলি একেখিনি বস্তু ঘঁহি আছে ৰিজনাল নিউজ চেনেল ইভেন টিভিৰ বুলি মই নকওঁ ফেচবুকত যিবিলাক এতিয়া নিউজ চেনেল আহিছে সিহঁতেও সেই একেখিনি বেকগ্ৰাউণ্ড একেখিনি জেকেট একেখিনি লেআউটে ইউজ কৰি আছে নতুন বস্তু ক্ৰিয়েট কৰিবলৈ খোজা নাই এনেকুৱা খোজা নাই যে আমাৰ লেআউটটো বেলেগ হওক কাৰণ একেখিনি এইটোৱে বস্তু কৰো আমি সো হেইটোৱে পৰিকল্পনা আছে সো মই অবয়ব খুদিব বিচাৰিম যে পপুলাৰ নিউজ আৰু কোৱালিটি নিউজ তুমি কোনটো শুদ্ধ বুলি ভাবা দুটাৰ মিক্সচাৰটো আৰু দুটাৰ মিক্সচাৰটো কেনেকৈ হয় হেডলাইনটোত বহুত ইম্পৰ্টেন্ট নিউজ এটা যদি মই খুব টেকনিক্যাল ভাষাত দিওঁ কোনো নাচায় আমাৰ ইয়াতে প্ৰথম কথা আছে মই মান কৰে এটা আছে মানে আকৌ এবাৰ কন্ট্ৰভাৰ্চিয়েল কথা মান কৰা এটা এনেকুৱা নিয়ম আছে যে তেওঁলোকে যিমান পাৰে অলপ ধুনীয়া ডেকোৰেটেড শব্দ ইউজ কৰিব নিশ্চয় দৰকাৰ সুট টাই পিন্ধি পালে মই এনি আৰু বকৱাস কথা কলেতো নহব খুব ডেকোৰেটেড শব্দ ইউজ কৰি কয় আমি যেতিয়া পোৰ্টেল আৰম্ভ কৰো আমাৰ প্ৰায় 40-50 জন মানুহ আছে তেওঁলোকক প্ৰথম ইনষ্ট্ৰাকচন যোনে মান কৰা বেয়া কৰা পাৰ্সোনাল কথা হেডলাইন দিলে মানৰ ভাষা নচলিব এটা কাৰণ ইয়াতে অকল মানাৰে নাচায় ইয়াতে খুব অসমীয়া পঢ়া কোনবা জনে ইংলিশ নাজানে বা এনেকুৱা মানুহ জনে ইংলিশৰ খুব ধৰণৰ বেলেগ ধৰণৰ ডেকোৰেটেড শব্দ নাজানে তেওঁলোকেও পঢ়ে হেডলাইনটোক মই কেনেকুৱা ধৰণীয়া ডেকোৰেট কৰিম যাতে
মানুহ ৰখি অলপ দেৰি চাই আৰু ইণ্ডিয়াত এটা বস্তু খুব চলে ইমোশনেল বা সেন্টিমেন্টাল ফ্যাক্টৰটো হেতু ফ্যাক্টৰ প্লাস কন্ট্ৰোভাৰ্সিয়াল ফ্যাক্টৰ এই কোৱালিটি নিউজ এটাক মই কেনেকে ধৰণে প্ৰেজেন্টেশন কৰিম হেতু খুব ইম্পৰ্টেন্ট তো পপুলাৰ কৰিবলৈ কোৱালিটি নিউজটো মই পপুলাৰ বনাব লাগিব তো হেতুহে জাৰ্নালিষ্ট এজনৰ কাম হ'ব লাগে আজিৰ সময়ত ইণ্ডিয়াত কাৰণ ইয়াতে প্ৰেজেন্টেশন খুব মেটাৰ কৰে তো মই ভাবো কি যে পপুলাৰ নিউজ বা কোৱালিটি নিউজ বুলি ডিভিজন নাথাকে জাৰ্নালিষ্ট এজনে সেই ডিভিজনটো বনায় তেওঁৰ কেপেবিলিটি থাকিলে তেওঁ পপুলাৰ কৰি দিব তেওঁৰ কেপেবিলিটি নাথাকিলে তেওঁ পপুলাৰ নহয় এক্স্যাক্টলি তো তুমি খুব ধুনীয়া কথা ক'লা যে কোৱালিটি নিউজ এটা পপুলাৰ ভাবে দেখাব লাগিব তেতিয়াহে মানে এটা ইণ্ডিয়াৰ ক্ষেত্ৰত দে এক্স্যাক্টলি তো এইটো বহুত ভাল লাগিলে এনসাৰটো আৰু এটোৰ কাৰণে ৰবিশ কুমাৰৰ শ্ব'টো চাব লাগে আৰু বহুতে এতিয়া ধৰা কয় ৰবিশ কুমাৰ 0 টিআৰপি এংকাৰ তেওঁ নিজে কয় আনহাতে অৰ্ণৱ গোস্বামী অসমৰে সন্তান তেওঁক কয় তেওঁ নাম্বাৰ 1 ইউটিউবত একেদিনত আপোনালোকে মন কৰিবচোন 9টা বজাত ৰবিশ কুমাৰৰ শ্ব'টো চাব আৰু অৰ্ণৱ গোস্বামীৰ ভিউৱাৰ চাব ৰবিশ কুমাৰ 34000 অৰ্ণৱ গোস্বামী 4000 এটো ডিফাৰেন্স কোৱালিটি আৰু তেওঁ কোৱালিটি নিউজ এটা ৰবিশ কুমাৰে নেৰেট কৰিব জানে খুব ধুনীয়া অৰেটাৰ হয় আনহাতে অৰ্ণৱ গোস্বামী চিঅৰা টেকটিকটো ইউজ কৰে হেতু তেওঁৰ ৱে হয় মানুহে চিঅৰটোও চাব আমিও প্ৰত্যেক দিনা 9টা বজাত এবাৰ চাওঁৱে কি চিঅৰিছে ন আজি তো হেতু মানুহৰ মাজৰ হেবিট বনাই দিয়ে তো এই ৰবিশ কুমাৰৰ পৰা শিকা দৰকাৰী কেনেকৈ কোৱালিটি নিউজ এটা পপুলাৰ কৰিব লাগে সো তোমাৰ জাৰ্নালিজমৰ ক্ষেত্ৰখনত তোমাৰ চ্যালেঞ্জেস বহুত থাকে সো তুমি কি বুলি ভাবা যে কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস থাকিব পাৰে বা কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস থাকে আমাৰ কলেজত জিডি সাবজেক্ট মোৰ মাস কম তাতে আমাক শিকাইছিল রোলস অফ জার্নালিস্ট চ্যালেঞ্জেস দে ফেস এটাও হসা নহয় তো কোনো মাস কমৰ কিতাপত মেইন চ্যালেঞ্জেস দিয়াই নাই ইয়াৰে ভিতৰ মেইন চ্যালেঞ্জেস থাকে প্ৰথমতে পলিটিক্যাল প্ৰেসাৰ ভাৰত বা অসমত ম্যানেজমেন্টৰ প্ৰেসাৰ ম্যানেজমেন্টে এটো নিউজ দিব নোৱাৰে সেই ৰেষ্ট্ৰিকশনটো থাকে তো যেনেকৈ আপুনি কলে এজন সাংবাদিকে কৈছিল এডিটৰ থাকে বুলি মই কওঁ তেওঁৰ ওপৰত ম্যানেজমেন্ট এজনো থাকে তেওঁলোকৰ এজেন্ডা এটা থাকে তো হেতু বস্তু থাকে ইয়াতে জাৰ্নালিষ্ট এজনে ইয়া কৰা প্লাস ইয়াতে থাকে আজিকালি ফেসবুক ওয়াৰিয়াৰ্স কিবোৰ্ড ওয়াৰিয়াৰ্স বহুত আছে তেওঁলোকৰ চ্যালেঞ্জেস মেন্টালি খুব টৰ্চাৰ কৰে মানুহ এজনক খুব পাৰ্সোনাল কমেন্ট দি পালে তেওঁক এটেক কৰে যদি তেওঁলোকে নিউজটো ভাল নাপায় এটা পলিটিক্যাল পাৰ্টি আৰু আজিকালি নতুনকৈ হৈছে পলিটিক্যাল পাৰ্টিৰ আইটি সেল আগতে হে এটা পাৰ্টিৰ আছিল আজিকালি নতুনকৈ যোনবিলাক পাৰ্টি হৈছে তেওঁলোকে শিকিছে যে আইটি সেল এটা থাকিলে ইলেকশন জিকিব পাৰে ভুল ধাৰণা তেওঁলোকে কি কৰে আপুনি যদি তেওঁক পলিটিক্যাল পাৰ্টিটোক গালি দিলে আপুনি ক'ব আপুনি অমুক পাৰ্টিৰ ভক্ত যদি আপুনি ভক্তটোক গালি দিলে আপুনি ক'ব আপোনাক ক'ব তই জাতীয়তাবাদীৰ ভক্ত তো এই বস্তুবিলাক মানে বহুত চ্যালেঞ্জেস আছে যে জাৰ্নালিষ্ট এজনে ফেস কৰে আৰু আজিৰ সময়ত হৈছে কি এতিয়া মই ধৰা কৰি আছো মই শিকি আছো মই কেতিয়াও নিজকে পৰিচয় নিদিও যে মই জাৰ্নালিষ্ট হয় মই শিকি আছো কিন্তু বহুত এনেকুৱা মানুহ আছে যোনে নিজকে পৰিচয়টো দি দিয়ে মই জাৰ্নালিষ্ট বাট তেওঁক কোনে কোৱালিফাই কৰে ময়ো কোৱালিফাই হোৱা নাই মই ফেক্টছ বিলাক দি আছো এজন ষ্টুডেন্ট হিচাপে মই মোৰ অপিনিয়ন লিমিটেড সাবজেক্টত দি আছো কিন্তু মই যদি কালিলৈকে চিঞৰিব ধৰো যে মই সাংবাদিক হয় মোক কোনে সেই টেগটো দিলে সাংবাদিক হেতু দৰকাৰী আৰু অসমৰ ক্ষেত্ৰত সেই টেগটো আজিকালি যোনে তোনে লোৱা যেন মোৰ ফিল হয় মানে মই ইছানক সুধিবলৈ বিচাৰিম যে ইছান তুমি সৰুৰে পৰা তুমি নিউজ চাইছাই এতিয়াও সৰুৱে চাবলৈ ইমান ডাঙৰ হোৱা নাই তথাপি তুমি ইয়াতকে সৰু থকাৰ সময়ৰ পৰা নিউজ চাইছা তো তুমি যদি তুমি কেতিয়াবা ধৰিলে আগৰ নিউজো কেতিয়াবা চোৱা ইউটিউবত হ'ল বা তুমি যিহেতু ইয়াৰ লগতে ৰিলেটেড সো তুমি বহু বছৰৰ পৰা জাৰ্নালিজম চলি আছে গতিকে তুমি সেই আগৰ জাৰ্নালিজম আৰু এতিয়া জাৰ্নালিজমৰ মাজত তুমি যিখিনি দেখিছা তুমি কি ভাবা কি কিমানখিনি কি চেঞ্জেছ হৈছে ডিফাৰেন্স আছে বহুত ক্ষেত্ৰত আছে কাৰণ আমি এটা ৰিসেন্টলি কিবা এটা ৰিপৰ্ট বনাওঁতে আমি চাইছিলো সেই আগৰ দূৰদৰ্শনৰ ভিডিঅ'বিলাক চাইছিলো দূৰদৰ্শনৰ জাৰ্নালিজমৰ টাইমটো চাইছিলো এদিন আমি বহি পেলাই যেতিয়া আমি লঞ্চ কৰা নাছিলো ট্ৰুথটো তেতিয়া আমি বহি পেলাই কোনবিলাক চেনেলে কেনেকে লঞ্চ কৰিছিলে কেনেকে ষ্টাৰ্ট হৈছিলে সো আমি হেনেকে বহি এনডিটিভিৰ চাইছিলো ৰিপাব্লিকৰ আমি এতিয়াও কেতিয়াবা টাইম পালে ৰিপাব্লিকৰ বহুতে গালি পাৰে কিন্তু তেওঁলোকৰ যোনটো ৱে অফ প্ৰেজেন্টেশন গ্ৰাফিক্স কেনেকে তেওঁলোকে লঞ্চ কৰিছিল হেতু মানে কোনো চেনেল ভাৰতবৰ্ষত মেচ কৰিব নোৱাৰে পুৰা নেক্সট ষ্টেণ্ডাৰ্ড মিউজিকটোৱে হওক বা কেনেকৈ তেওঁলোকে ফন্টছ ইউজ কৰিছে সৰু সৰু বস্তু মানুহে নোট নকৰে বেছি বাট পুৰা মানে এক্সট্ৰা অৰ্ডিনাৰী বস্তু কওক সো সেই বস্তুটো জাৰ্নালিজমৰ ক্ষেত্ৰত মই ক'ব নোৱাৰিম বৰ ভালকে কিন্তু মই জানা মতে আমি বহুত দূৰ আহি গলো আগৰ পৰা চাবলৈ গ'লে দূৰদৰ্শনৰ টাইমৰ পৰা এতিয়া আমি এইচডি টাইমত আহি গলো সো এভৰি চেনেলে গ্ৰাফিক্সৰ ক্ষেত্ৰত বহুতখিনি ইম্প্ৰুভ কৰিছে বহুতখিনি নিজৰ বস্তু ক্ৰিয়েট কৰা ষ্টাৰ্ট কৰিলে এণ্ড দেন সেই দূৰদৰ্শনৰ
টিভি চেনেলৰ পৰা মাল্টিপল টিভি চেনেলছলৈ আহিলে চ' অভাৰ দ্য ইয়াৰ্ছ মোৰ মতে পজিটিভ চেঞ্জে হৈছে বহুতখিনি আৰু